কি কৈছ মলো ছবি আঁকি আছিলো ছবি তইনো কেনেকুৱা ছবি আঁকিছ ছবিটোৰ কথা কৈছে ছবিটো মই আপোনাকে আঁকি আছিলো হ'লে তই মোৰ ছবি আঁকিব পৰা হলি দেচোন দে কেনেকুৱা ছবি আঁকিছ লগ চা ঐ তইতো মোকে আঁকিলি নে পঢ়া শুনাত মন নাই আচ্ছা কালি যে তোক মই 1-2খন মুখস্থ কৰি আনিবলৈ দিছিলোঁ তোৰ মুখস্থ হ'ল নে বাৰু পাৰিম চা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 ঐ এইখন তই ক'ৰ পৰা শিকিলি 11 12 এইখন কেনেকুৱা নেওতা মাতিলি ঐ তই চাহ এখন নিজে শিকিল কেনেকুৱা পাইছো যি পাব লাগিছিলে সকলো পাই গৈছো আৰু কি পাবলৈ বাকী থাকিলে বাৰু তই কচোন সূৰ্য কোনফালে উদয় হয় পাৰিম চা ভাল কথা পাৰ যদি ক ৰমেনহঁতৰ বাৰীত থকা আম গছজোপা কাষেদি ওলাই বেলিটো আম গছৰ কাষেদি হেৰৌ আম গছৰ কাষেদি কেতিয়াবা সূৰ্য উদয় হ'বলৈ ধৰিলে বাৰু তই এবাৰ ৰচনা মাত ৰচনা ৰচনা গৰু বিষয়কে মাত গৰু বিষয়ে পাৰিম চা গৰুৱে ঘাঁহ খায় গৰু পোহনীয়া জন্তু আৰু গৰু নেচ এডাল গৰুৱে ঘাঁহ খেৰ খায় খেৰ ধানৰ পৰা হয় ধান আমি ভাত খাবলৈ কওঁ আমি ধান পথাৰত কওঁ ধানৰ মৰণা মাৰিব লাগে ঐ মূৰ্খ তোক মই কেলে গৰুৰ বিষয়েহে ৰচনা কৰিবলৈ দিছিলোঁ তই যে ধান খেতিৰ বিষয়ে ৰচনা কৰিলিগে ঐ জধা মূৰ্খ তোক পঢ়োৱাতকৈ আমাৰ সেই গৰুকেইটাক পঢ়োৱাতকৈ ভাল হয় চা কি হয় চা মাৰিছ আপোনালোকৰ গৰুকেইটা মতা নে মাইকী বাৰু যদি মাইকী তেতিয়া জগিলে মানে মোক ফেন খাবলৈ মাতিব দিয়ে চা আঁতৰ হ মোৰ চকু আগৰ পৰা ফেহু খাবলৈ আহে যদিহে আপোনালোকে আজি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে কি কৰিব লাইক কৰিব ঠিক আছে বন্ধু আৰু ওপৰত আহি থকা ভিডিঅ' এটা ক্লিক কৰি আপোনালোকে চাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলত আজি এজন নতুন আলহী আহিছিলে অভিনয় কেনেকুৱা হৈছে ক'ব ধন্যবাদ